ওকে হাই প্ৰগ্ৰাম ডিজিটেল তো আমি আপোনালোকে পৰিলক্ষিত কৰিছে যে মই বহুদিনৰ মূৰত মই যি ভিডিঅ' বনাই আছোঁ তো এতিয়া কথাটো কি হ'ল যে মই ভিডিঅ' অলপ বন্ধ কৰিছিলোঁ কিহৰ কাৰণত যে মই কমপ্লিটলি আপোনালোকে গমেই পাওঁ মই জবত মই জইন কৰিছিলোঁ তো জবত মই বহুত ব্যস্ত থকাৰ কাৰণে মই ভিডিঅ'বিলাক কণ্টিনিউ কৰিব পৰা নাই তো তাৰপিছত মোৰ ইয়াত আপোনাৰ অলপ ইণ্টাৰনেটৰো প্ৰব্লেম হৈ আছে তো সেইকাৰণে ভিডিঅ'বিলাক কণ্টিনিউ কৰিব পৰা নাই তো লকডাউনৰ সময়তো মই ভিডিঅ'বিলাক আপোনালোকক দিব পৰা নাই বা ভিডিঅ'বিলাক কণ্টিনিউৱাছলি বনাব পৰা নাই এটা কথাটো হ'ল আমি ভিডিঅ' আৰু কণ্টিনিউ কৰিম তো উইকত আমি এটা ভিডিঅ' যেনেকৈ নহওক আমি দিবলৈ চেষ্টা কৰিম তো আপোনালোকৰ যাতে আপোনালোকে সেইটোৰ পৰা কিবা এটা গম পায় এটা ইনফৰ্মেশ্যন গম পায় তো সেইটো মোৰ বা আমাৰ টিমৰ সেইটো আমাৰ টাৰ্গেট বা অবজেক্টিভ হ'ব তো এতিয়া কথাটো হ'ল আজিৰ এইটো ভিডিঅ'ত আমি ক'ম যে মোক বহুত মানুহে এনেকুৱা কুৱেশ্যন কৰি আছে বা 2 বছৰ আগত মই যিটো ব্লগিঙৰ ভিডিঅ' বনাইছিলোঁ ব্লগিং টিউটৰিয়েল বা অসমত আমি ব্লগিং কেনেকুৱা কৰি কৰিব পাৰোঁ বা ব্লগিঙৰ পৰা কেনেকুৱা কৰি আৰ্নিং কৰিব পাৰোঁ বা ব্লগিঙৰ এডচেঞ্চৰ এপো আমি কেনেকুৱা ধৰণে ল'ম তো সেনেকুৱা এটা ভিডিঅ' বনাইছিলোঁ যিটো ভিডিঅ'ৰ ৰেছপন্স আজিলৈকে মই ৰিচিভ কৰি আছোঁ তো মোৰ খুব ভাল লাগিছে তো সেইকাৰণে মই ভাবিলোঁ যে ব্লগিঙৰ যিখিনি টিউটৰিয়েল ভিডিঅ' তো সেইখিনি মই কণ্টিনিউ কৰিম আৰু সেইখিনি আমাৰ অসমত যিখিনি ব্লগিঙৰ এৱাৰনেছ আমাৰ মানুহ আছে তো তেওঁলোকক আমি নিশ্চয় হেল্প কৰিবলৈ চেষ্টা কৰিম বা বহুতে মোৰ লগত পাৰ্চনেলি কথা পাতি আছে তেওঁলোককো মই এনেকুৱা ধৰণৰ কথা তেওঁলোকৰ লগত শ্বেয়াৰ কৰি আছোঁ ব্লগিঙৰ সেই যিটো মই এৱাৰনেছ বা ইণ্টাৰেষ্টটো দেখি মোৰ খুবেই ভাল লাগিছে সেইকাৰণে মই আমি ভাবিলোঁ যে আমি ব্লগৰ এটা কমপ্লিট আমি চিৰিজ বনাই দিওঁ বা ৱৰ্ডপ্ৰেছৰ এটা আমি কমপ্লিট চিৰিজ বনাই দিওঁ যিটোৰ পৰা আমাৰ অসমৰ যিখিনি ব্লগিঙৰ এক্সপিৰিয়েঞ্চ মানুহ আছে তেওঁলোকে যাতে ফ্ৰীতে যিখিনি এটা প্ৰফেচনেল নলেজ তেওঁলোকে পায় তো সেইটোৰ কাৰণে আমি এটা কমপ্লিট চিৰিজ আমি ডিজাইন কৰিছোঁ ব্লগাৰ চিৰিজ তো আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ তলত এটা লিংক দিয়া থাকিব এটা প্লেলিষ্টৰ লিংক দিয়া থাকিব যে আমি ব্লগৰ ষ্টাৰ্টিঙৰ পৰা আমি ডোমেইনৰ পৰা একদম ব্লগটো ডিজাইনিং কৰালৈকে যিখিনি টিউটৰিয়েল লাগে তো গোটেইখিনি আমি সেই ব্লগাৰ চিৰিজটোত আমি ইনক্লুড কৰিছোঁ তো আপোনালোকে এইটো ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব তাত গৈ আপোনালোকে কমপ্লিট চিৰিজটো আপোনালোকে ফ'ল' কৰিব পাৰে যদি আপোনালোকে ব্লগিঙৰ আপুনি কমপ্লিট A to Z আপুনি ইনফৰ্মেশ্যন জানিব বিচাৰে বা কেনেকুৱা কৰি ক্ৰিয়েট কৰে কমপ্লিট 100% প্ৰেক্টিকেল ভিডিঅ' আপোনালোকে তাত পাব আৰু যদি ৱৰ্ডপ্ৰেছৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে ৱৰ্ডপ্ৰেছ চিৰিজৰ তেন্তে ৱৰ্ডপ্ৰেছৰ চিৰিজৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব তো আপুনি দুটা লিংকত গৈ আপোনালোকে ব্লগিং চিৰিজৰ যিকেইটা ভিডিঅ'জ আছে তো কমপ্লিট ভিডিঅ' আপোনালোকে চাব পাৰে আৰু ৱৰ্ডপ্ৰেছৰ যিখিনি ভিডিঅ' আছে তো আপোনালোকে ৱৰ্ডপ্ৰেছৰো আপুনি লেচন ষ্টাৰ্ট কৰিব পাৰে কিন্তু ৱৰ্ডপ্ৰেছৰ আমি কমপ্লিট চিৰিজ আমি এতিয়ালৈকে আপলোড কৰা নাই তো আমি চাই লওঁ যদি ৰেছপন্স ভাল আহে তেতিয়া আমি ৱৰ্ডপ্ৰেছৰ কমপ্লিট চিৰিজো আমি তাত কণ্টিনিউ কৰিম তো এইটো এটা ইনফৰ্মেশ্যনটো মোক বহুতে কমেণ্ট কৰি আছে দাদা এনেকুৱা কৰি আমাক ব্লগৰ কমপ্লিট টিউটৰিয়েল লাগে তো আমি ভাবিলোঁ যে আমি কমপ্লিট এটা বেলেগ চেনেল এটা খুলি তাত আমি কণ্টিনিউ কৰিম কামখিনি তো সেই বুলি ভাবি তো আমি ব্লগৰ ৱৰ্ডপ্ৰেছৰ কমপ্লিট চিৰিজ আমি সেই চেনেলটোত বনাইছোঁ তো তাত আপোনালোকে চাব পাৰে গৈ আৰু তাত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে কমেণ্ট বা আপোনালোকে এনেকুৱা কৰি আমাৰ লগত ডিছকাছ কৰিব পাৰে বা আমাৰ টিমৰ লগত গোটেইখিনি ছাপোৰ্ট আপোনালোকে পাব ইন দ্য ফিল্ড অফ ব্লগিং তো এইটো এটা ইনফৰ্মেশ্যন আছিল তো মোৰ বস্তুবিলাক আৰু ভিডিঅ'বিলাক কণ্টিনিউ কৰিম আমি তো অভাৰঅল উইকত আমি যেনেকৈ নহওক আমি এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম